টান হৈ গৈছে। তাকেতো ইমান ৰ'দত কেনেকৈ খেতি কৰি বল অলপ চাতে জিৰণি লওঁ। বল 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 বৰ গৰম। ঐ তহঁতে এটা কথা গম পাইছা নাই? আজি বোলে পথাৰত মহাজনৰ পুতেক আহিব। বৰ বিপদত পৰিছো। হয় দেই। তহঁতেতো জানাই চৰকাৰৰ পৰাও আমি এটা সুবিধা নাপাওঁ নে বেংকৰ পৰাই ঋণ পাওঁ। তাতে মহাজনেও আমাক এনেকৈ শোষণ কৰি থাকে। বৰ বিপদত পৰিছোঁ। মহাজনৰ পুতেক আহিবা আৰু কি কয়। এইবাৰ এনেই যাব। যিটো ৰ'দে দিছে, নাই বৰষুণ, কি যে হ'ব। তই ইয়াত বহি আছ যে, এনেকৈ বহি থাকিলে কাম কোনে কৰিব? কাম কৰিব লাগিব ঠিকমতে, এনেকৈ বহি থাকিলে নহ'ব। আমাৰ ভুল হ'ল মহাজন দেউতা, অলপ জিৰণিহে লৈছিলোঁ। ঠিক আছে, ভালদৰে কাম কৰিবি। বল যাওঁ বল। হ'ব আহ, কিমান কাম কৰা। বৰ গৰম আজি। মহাজন ঢুকোৱাৰ পিছত মহাজনৰ ল'ৰাটোৱে আমাৰ ওপৰত বৰ বেয়াকৈ অত্যাচাৰ কৰে। অহা বছৰ মোৰ ছোৱালীৰ বিয়া, হাতত এটকাও নাই। পইচা নহ'লেতো বিয়াই পাতিব নোৱাৰি। মহাজনক সহায়ে বিচাৰোঁ নেকি? যদি মহাজনে অলপ সহায় কৰে তেতিয়াহে মই ছোৱালীৰ বিয়া ভালকৈ পাতিব পাৰিম। তহঁত যাবিনে মোৰ লগত? যাম। তহঁত ইয়াত কিয়? মহাজন দেউতা, মোৰ ছোৱালীৰ বিয়া, তাৰ কাৰণে আপোনাৰ ওচৰত অলপ সহায় বিচাৰি আহিছিলোঁ। যদি আপুনি সহায় কৰে। মই তোক সহায় কৰিব পাৰিম। মোৰ তাত বন্ধকীত থোৱা তোৰ মাটিখিনি মোৰ নামত লিখি দিব লাগিব, আৰু তাৰ বিনিময়ত মই তোক 50,000 টকা দিম। মহাজন দেউতা, 50,000 টকা বহুত কম মূল্য হয়। আৰু নহ'ব, যদি তহঁতক সহায় নালাগে তেতিয়াহ'লে তহঁত ইয়াৰ পৰা যাব পাৰ। নাই মহাজন দেউতা, আপুনি যেনেকৈ সহায় কৰে তেনেকৈ আমি ৰাজি আছোঁ। ঠিক আছে, কাইলৈ আহি কাগজ পত্ৰত চহী মাৰি যাবি আৰু পইচা লৈ যাবি। এতিয়া যা। ঠিক আছে মহাজন দেউতা, আমি এতিয়া যাওঁ। যেতিয়াই আহোঁ তেতিয়াই তহঁতক বহি থকা দেখা পাওঁ। এনেকৈ হ'লে কেনেকৈ হ'ব? এইবোৰ কি খেতি কৰিছ?
নাই নাই মহাজন দেউতা, এইবাৰ বতৰে বেয়া। বতৰ বেয়া হ'লে কি হ'ব? খেতি ভাল হ'ব লাগিব। মুখৰ কথা। ভাল কৰিম মহাজন দেউতা, অহাবাৰ ভাল কৰিম খেতি। এইবাৰ খেতিয়েই বেয়া, তহঁতে বতৰো দেখিছাই, বৰষুণো অলপো নাই। এইবাৰ মহাজনক কি খেতি দিম তাকেই ভাবি পোৱা নাই। এইবোৰ চব ইহঁত থাকোঁতে চব ভয় কৰিব লগা হৈছে। একো এটা কাম নকৰে ইহঁতে। মহাজন দেউতা, আপোনাৰ কাৰণে এইখিনি চাউল আনিছো। এইখিনি চাউল আনিছা? কিমান খেতি কৰা মাটি দিছো, এইখিনি চাউল আনিছা? মহাজন দেউতা, আপুনিতো গমেই পাইছে এইবাৰ খেতি বহুত বেয়া হৈছে। এইবোৰ আপোনাৰ কাৰণে এইখিনিয়ে দিছোঁ। এইখিনি মই আপোনাৰ ঘৰত থৈ আহিম। ঠিক আছে, এইখিনি তোল আৰু মোৰ ঘৰত থৈ আহ। যা। আজি বুকু বাঁধি মুকুৰি যাব দেতে, দূৰ হকে আজি মুকে তেজৰে নহিবুৱাবলে দে। কিমান মুকে আচলৰে চুকতে ৰাতি দিন লুকুৱাবি, এদিনটো তই আবদ্ধ বুকুৰে দুৱাৰখন খুলিবি। মুখেৰিৰে যাবলৈ দে সকলো দুখ মচি দে বেলি দুনাই নেমাতিবি। কানে ৰাখ তোৰে চকু, যদিও ভতি মিছাতে নাচাবি বাটে কি হ'ল? নকবি, সিদিনা মই ধান দিব যাওঁতে মহাজনৰ তাত মোক বহুত অপমান কৰিলে। আমি ইয়াৰ মহাজনৰ তলত নাথাকো, আমি ইয়াৰ প্ৰতিবাদ কৰিম। তহঁত আছনে মোৰ লগত? বল। ৰণলে যা, ৰণলে যা, ৰণলে যা, ৰণলে যা। তহঁত ইয়াত কিয়? আমি আপোনাৰ অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰো আৰু আমি থিৰাং কৰিছো, আমি আপোনাৰ তলত নাথাকো। আপুনি লোৱা আমাৰ মাটিবিলাক ঘূৰাই দিব লাগিব, নহ'লে আমি আইনৰ ব্যৱস্থা ল'ম। কৈ দিলো, আইনৰ সহায় ল'বি? ইমান সাহস তহঁতে ক'ত পালি? তহঁতক মই চাই ল'ম। আপুনি যি কৰে কৰিব, আমাক মাটি আমাৰ লাগিবই। এইবাৰৰ পৰা আমাৰ পথাৰ, আমাৰ বজাৰ। যাওঁ। সিহঁতৰ যদি আইনী ব্যৱস্থা লয়, আমাৰ বহুত
সুবিধা হৈ যাব সিহঁতৰ যিমান কাগজ পত্ৰ আছে চব উলিয়াই জ্বলাই পেলাব লাগিব বুজিছ নহয় ঠিক আছে ব'ল হয় মহাজনে আমাৰ মাটিৰ কাগজবোৰ গোটেই জ্বলাই দিলে আজিৰ পৰা এই পথাৰখন আমাৰে কথা সঁচাই নে আজিৰ পৰা আমাৰ পথাৰ আমাৰ